আমি গাঁৱলীয়া ঘূপ মৰা এন্ধাৰ ৰাতি গেলা দাৱৰীয়া পিছল বাট বিহুতে বলীয়া ঘূপ মৰা। তো ফ্ৰেণ্ডছ ভিডিঅ'টো মই ভিতৰৰ পৰা আৰম্ভ কৰি দিছোঁ। এই গাড়ীখনৰ অলপ কিবা প্ৰব্লেম হৈছে, মই প্ৰব্লেমটো প্ৰথমতে দেখুৱাই লওঁ। তো চাবি অন কৰিছোঁ, এয়া কোনো ৰেচপঞ্চ নাই, মানে সম্ভৱ ফিউজটো গ'ল কিজানি। এয়া ছিগনেল দিছোঁ, ইণ্ডিকেটৰৰ কাম নিদিয়ে, কাৰণ মোৰ মতে ফিউজটো উৰি গৈছে। তো মই খুলি পেলাই চেক কৰি চাওঁ। इश्क है तेरी यादों से, इश्क है तेरी बातों से, तेरे नींद में आते ख्वाबों से, तेरे साथ हुई मुलाकातों से, दिन तेरी चाहतों में गुजरने लगे, दिल कहे हर घड़ी तुमसे मिलने चलो। তো ফ্ৰেণ্ডছ এতিয়া মই মিক্সিটো ভাল কৰিব লৈছোঁ। তো এইটো বেয়া হৈছে, দিলে তাৰমানে জুই ভিতৰত ইয়াৰ ভিতৰত জুই উঠে। তো মই এতিয়া এইটো খুলি লওঁ, তাৰপিছত ভাল কৰোঁ, কি হৈছে চাই লওঁ। তো চাই লওঁ আপোনালোকৰ ভিডিঅ'টো আৰু ভিতৰত কি কি আছে দেখুৱাই আছোঁ। তো এয়া ভিতৰত দিকে মোৰ মিক্সিটো ভাল কৰা হৈ গ'ল। তো এতিয়া আৰু টেনশ্যন নাই, অ'কে, জুইটো একদম একো মাৰা নাই। তো টিপ টপ কণ্ডিশ্যন হৈ গ'ল আৰু। তো ফ্ৰেণ্ডছ এইটো মই লাইনৰ পাইপেদি, লাইনৰ নহয় এইটো হেৰি এইয়া আমাৰ পানী টেংকিৰ এয়া পাইপ ঘৰৰ, তাইৰে মই এটা বাঁহী বনাইছোঁ। কেনে হৈছে আপোনালোকে কমেণ্টটো কৰি দিব। এইটো নিজে বনাইছোঁ মই। তো এইটো ধুনীয়া, একদম ভালকৈ বজাব নাজানো বাৰু, তো বঢ়িয়া বনাইছোঁ আৰু।